মুঠতে বহুত জাতিলাও লাগি আছে। মই মানে নিজেই গনিবলৈ দিগদাৰ হ'ব। এয়া চাওক, নিয়া হ'ল কালি জাতিলাও ছিঙি, সেইটো কাৰণে অলপ কমেই আছে আজি। লাওৰ মাজতে আপোনালোকক দেখাওঁ, ওচৰত থকা পুখুৰীটোত এয়া দেখিছেনে, ভেট ফুল একদম মানে অকণমানি অকণমানি হৈ কিমানবোৰ ফুলি আছে, দেখি ইমান ভাল লাগিছে। এয়া আপোনালোককো দেখাব মন গ'ল। এয়া চাওক, জাতিলাওটো কিন্তু খাবলৈ খুবেই সোৱাদ দেই। জাতিলাওবোৰৰ পাতবোৰ দেখিছেনে, ইমান ডাঙৰ ডাঙৰ। চেহেৰাটো খুবেই ধুনীয়া হৈছে। কেলৈ ইয়াত গোবৰ এতিয়ালৈকে ৩-৪বাৰ ভাৰে ভাৰে দিয়া হ'ল, সেইটো কাৰণে ধুনীয়া হৈছে পাতবোৰ। খুব গছজোপা ভালকৈ উঠি আহিছে। দেখা মানুহৰ আমনি লাগিছে, সেইটো কাৰণে সি কান্দিছে। মই গমেই নাপাওঁ আজিও এয়া গোবৰ দিছে, দেখিছেনে? আজিও গোবৰ দিবলৈ আহিছে ইয়াত, মই এতিয়াহে দেখিছোঁ। এয়া চব গোবৰ এনেকৈ একেলগে দিছে সি। কেইবাবাৰো দিয়া হ'ল এতিয়ালৈকে গোবৰ। আমাৰ মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় ইয়াত এতিয়া, সেইটো কাৰণে অকল গোবৰেই দিয়া হয়। সেইটো কাৰণে মানে লাওটো বেছি সোৱাদ হয় খাবলৈ। এইজোপাও চাওক, ইমান ধুনীয়াকৈ পাতবোৰ মানে চেহেৰাটো ইমান ধুনীয়া হৈছে এইজোপাৰো। এয়া চাংবোৰ আকৌ মাজে মাজে কিছুমান বব লগা হ'ল, যিবোৰ মানে বেয়া হৈছিলে। জিকা লগা চাংখনত আকৌ অলপমান মেৰামতি কৰিলে, ইমান বেছিও নহয়, অলপ মানে ওলমি ওলমি যায় যে, সেইখিনি অলপ টান কৰা হ'ল আৰু। তাৰ বাদে ইমান কষ্ট কৰিব লগা হোৱা নাই জাতিলাওত। আৰু জাতিলাও খেতিত মানে ইমানো বেছি কষ্ট কৰিব নালাগে, কষ্টৰ পৰিমাণটো কম, কিন্তু ফলটো বেছিয়ে থাকে। এয়া চাওক, আমাৰ এখেতে গাড়ী ধুই আছে। এই পুখুৰীটোৰ পৰা যে পানী আনি মানে গাড়ী ধুবলৈ ভাল, সেইটো কাৰণে আমাৰ গাড়ীখন প্ৰায় ইয়াতে ধোৱাহি হয়। সেইদিনা যে পৰশুৰাম কুণ্ড গৈছিলে, তাৰপিছত মানে লেতেৰা হৈ আছিলে খুব, সেইটো কাৰণে আজি ইয়াতে ধুবলৈ অহা হ'ল। আপোনালোকক ভিডিঅ'টোও দেখালোঁ খেতিৰ। এয়া দেহা মানুহে চাওক, এই ছাগলীজনীৰ ওচৰলৈ আহিছে। ছাগলীজনী দেখি পেলাই একদম মোৰ কোচৰ পৰা নামি আহিছে। ইমান ভাল পায়। আমাৰ ঘৰত যে ছাগলী আছে, ছাগলীজনীক মানে বে বে কৰি থাকে, বে বে এনেকৈ কৰি থাকে। আৰু গম পায়, আৰু গোহালিলে সি মানে অকণমান নেদেখিলে সি গোহালিলে নামি যায়, গৰুকেইজনীক মাতেগৈ বেবী বেবী। ইমান ভাল পায় সি গৰু ছাগলী। ইমান সৰুৰ পৰাই মানে গৰু ছাগলীৰ প্ৰতি, এনেকৈ জীৱ জন্তুৰ প্ৰতি মৰম দেখিলে মোৰ মনটো ভৰি আহে। আৰু দেহা মানুহটোতো এনেও মৰম লগা হৈছে এতিয়া। খোজকাঢ়ি ইমান ধুনীয়াকৈ গৈ থাকে সি, ইমান ধুনীয়া ধুনীয়া কামবোৰ বঢ়াই থাকে, সেইটো কাৰণে বেছি মৰম লাগে। চ' গাইছ, আপোনালোকক জাতিলাও খেতি দেখালোঁ। এতিয়া ভাগৰ লাগিছে অলপ মোৰ দেহা মানুহক লৈ লৈ পেলাই। চ' আজিৰ কাৰণে বাই বাই। সকলো ভালে থাকক আৰু আমাৰ ভিডিঅ' সদায় চাই থাকক, সদায় মৰম দিব আমাক। থেংক ইউ। আৰু ঘৰৰ পাছলৈ কেতিয়াবা আকৌ দেখাম। ঠিক আছে, বাই বাই।